ধৰ্ষণটো সেইদিনাই নোহোৱা হ'ব যিদিনা নিষ্পাপ 12-13 বছৰীয়া ছোৱালীজনী আপোনাৰ আগেদি পাৰ হৈ যাব পাৰিব নিশব্দ আৰু নিসংকোচে। আৰু সেইজনী ছোৱালীক আপুনি চাব ঘৰত এৰি থৈ অহা নিজৰ জীয়ৰী হিচাপে। ধৰ্ষণটো সেইদিনাই নোহোৱা হ'ব যিদিনা দীপলিপ ছোৱালীজনীক অকলশৰে কলেজলৈ যাওঁতে জোকাবৰ বাবে পাণ দোকানৰ আগত বহি থকা অভ্যাসটো এৰি দিব আৰু তাইক চাব আলাসৰ লাৰু সৰু ভনীৰ দৰে। ধৰ্ষণটো সেইদিনাই নোহোৱা হ'ব যিদিনা বিবাহিত মহিলাৰ সৈতে চিটি বাছত উঠি বেয়া ব্যৱহাৰ এৰি দিব আৰু তাইক ভাবিব সেইজনী দেখোন মোৰ পত্নীৰ দৰে, বুকুৰ আপোন কাৰোবাৰ চিৰজীৱনৰ সংগী। কিয় সানি দিম তাই গাত কলংকৰ কালিমা? ধৰ্ষণটো সেইদিনাই নোহোৱা হ'ব যিদিনা বগা কাপোৰ পিন্ধা উকা কপালৰ বিধৱা মহিলাজনী অকলশৰে বজাৰ কৰিবলৈ যাব পাৰিব আৰু আপুনি ভাবিব আমাৰ মাতৃৰ সমতুল্য মহিলাজনীক বুকু ভৰা আছে যাৰ দয়া, তেখেতৰ গাত নলগাও কোনো কলংকৰ ছায়া। ধৰ্ষণটো সেইদিনাই নোহোৱা হ'ব যিদিনা কণমানি ছোৱালীজনীক চাব নিজৰ জীয়ৰী হিচাপে, গাভৰু ছোৱালীজনীক চাব নিজৰ ভণ্টি হিচাপে, আনৰ বোৱাৰীজনীক চাব নিজৰ পত্নী হিচাপে আৰু বয়সস্থ মহিলাক চাব নিজৰ মাতৃ হিচাপে। ধন্যবাদ।